নিকন না ৰাহুল একদম ট্ৰেইনৰ মানে ব্ৰিজৰ ওপৰত চ' তলত আছে আমাৰ So guys, কি খবৰ আপোনালোকৰ? চ' আছো এতিয়া ইমান নেচাৰেল জেগাত। চ' গাইজ আহিলোঁ এতিয়া মানিকপুৰৰ পৰা। চ' গাইজ এতিয়া মানে আছে এতিয়া ধন। চ' মানে তাৰ বাইকখনতে উঠি আছোঁ। চাওক মানে চশমা লৈ মানে আৰু কি আৰু আজিকালি চবেই মানে চশমা পিন্ধে আৰু গাইজ মানে চশমা পিন্ধাৰ মেইন কাৰণ হৈছে কি ভাই হেলমেট হয় হয় মানে নতুন হেলমেট লাগে না মানে চ' গাইজ আজি ভিডিঅ'টো বহুতে ধামাকা হ'ব। চ' গাইজ আজি এটা বেলেগ ধৰণৰ খানা হ'ব আৰু ইও আছে খানাটোত। চ' একদম মানে নেক্সট লেভেল হ'ব খানা। মানে ৰাস্তাটো বিৰাটে ভাল চাওক ৰাস্তাৰ অৱস্থা ৰাস্তা চাওক গাই ৰাস্তা মানে মোৰ মুখটি বেয়া হ'ব লাগিছিল বন্ধুৱে গাই এতিয়া ঘৰত যোৱা নাই। চ' এতিয়া এই মানে অসম এলেনক লাগ পালো। চ' ইয়াতে কাই কাই আছে চাওক এই মানে ৰাহুল আৰু ইফালে ভাইকেইটা কাগজ এটা খাব চাবি ভালকে এতিয়া বলক ইয়াতে আহি পালো চাওক মানে ফটো উঠা প্লেচত আৰু ইফালে মানে ফটো উঠা মানে পষ্ট দি আছে চাওক তাকেতো আৰু ইফালে কেমেৰা দীঘলটো কেমেৰা নিকন না আজি ৰিলচ বনাব দিছে এটা ভাই ইমান আমাৰ নাই না কম দামী আৰু মোবাইলো কম দামত চলি আছো মানে চলি আছো আৰু কিবাকে ইয়াতে আহি পালো। চ' মানে ধুনীয়া সময়ত মানে ঘৰত আহি পালো আৰু মানে এতিয়া মানে ভিডিঅ' চিডিঅ' বনা নাই তাহাঁতৰ মানে ঘৰত আৰু কাৰণ মানে বহুত পানী আহিছিল। চ' ইয়াতে মানে অকণমান ঘূৰিব আহিছোঁ আমি ইয়াতে ধন চাওক আৰু ইয়াতে আহি পালো ঘূৰি চুৰি ইয়াতে মানে ভাত চাত বাঢ়িল। চ' ইয়াতে মাংস আছে ব্ৰইলাৰ আছে চাওক। চ' ইয়াতে মানে চবে মোবাইল চবাইল ষ্টৰি কিবা কিবি আৰু ইয়াতে গাহৰি আছে চাওক আৰু ইয়াতে ব্ৰইলাৰ এই বাতিত এই কি কওঁ মজা না খাতৰা হ'ব পেলি দিম আজি পৃথিৱী লৰি কাৰণ কিয় গাহৰি নাখা মানুহ গাহৰি দিছে গাহৰি নাখা মানুহ গাহৰি দিছে ইয়াতে মানে ভাত চাত খাই আহিলোঁ ধুনীয়া সম্ভাই ঘৰত আৰু লগত মানে এতিয়া আছোঁ ফটো উঠা মানে প্লেচত আহিছিলোঁ মানে ক'ত আহি পেলাই চাওক পুৰা একদম ধুনীয়া এটা জাগাত চ' ট্ৰেইনৰ ৰাস্তাৰ ওপৰত আছোঁ চাওক ইফালে জানে কাৰণ ইফালে ৰিক্স আছে অলপ কেনে নেগিলোঁ আৰু ইফালে চ' গাইজ ইয়াৰ মানে ট্ৰেইনৰ ৰাস্তা চাওক মানে ব্ৰিজৰ ওপৰত মানে মই আছোঁ চাওক গাইজ আৰু ইয়াতে মানে দুখনমান ফটো উঠি যাওঁ মানে তলত আছে ধুনীয়া অসম ধন ব্লগছ আৰু কাবাই আছে চ' গাইজ ভিডিঅ'টো মানে যাব লৈছোঁ ইয়াৰ পৰা চ' গাইজ ধুনীয়া জেগাটো ইয়াৰ আৰু গাইজ ইয়াতে ধুনীয়া কম অ' ভাই যাওঁ আজি বেয়া পোৱা নাই একদম ভালে লাগছে আৰু গাইজ খানা একদম নেক্সট লেভেল আছে আৰু এই ভাইয়ে বনাইছে আৰু ইফালে ফটো চাই আছে ফটো আৰু আকৌ আৰু ইয়াছে সাবস্ক্ৰাইব কৰি দিব মই জিমা বান্দৰে হ'ল এই মই আহি গো সোনকালে ফটো কেইটা উঠছা 15 টাকা ভৰাই দিবি 15 টাকা হ'ব দে 15 টাকা ফটো উঠছা আৰু ইয়াছে সকলে সাবস্ক্ৰাইব কৰিব বহুত কষ্ট কৰি সাবস্ক্ৰাইব কৰিব যদি মোৰ মানে মোৰ চেনেল সাবস্ক্ৰাইব কৰিব গাইস আৰু ইয়াতে কৰিব যাতে আমাৰ তিনিটা একদম আকাশলৈকে উঠে দিয়ে আৰু যি কি নহওক আজি কাৰণে বাই বাই নেক্সট লগ পাম একদম